গুড মৰ্ণিং স্বাগতম বন্ধুসকল। আকৌ এবাৰ মই আজি আহিছোঁ আপোনালোকৰ মাজলৈ। যিহেতু মই ঘৰত নাই, তো দিল্লীৰ পৰাই হ'লে মই অসমবাসীলৈকে মোৰ দেৱালীৰ বহুত শুভকামনা জনালোঁ। আৰু এতিয়া গৈ আছোঁ, অলপ ভাবিলোঁ অলপ ওলাই আহোঁ। তই ঘুমকৈ ইয়াতে আজি অকণমান দিল্লীখন ঘূৰিম বুলি ভাবিছোঁ। সকলোবোৰ দেখুৱাই আছোঁ, তো শেষলৈকে চাই থাকিব। তো আহি পালোঁ লালকিল্লা। আগত নমাই মানে এইখিনি গাড়ী নাহে, আগত নামিব লাগে। এইখিনি অলপমান খোজকাঢ়িব লাগে 5 মিনিটমান। তাৰ পৰা ই ৰিক্সাও আছে মেইন গেটলৈকে, যোৱা নাই। কিমান লয় সেইটোও সোধা নাই, গতিকে অকণমান খোজকাঢ়ি গৈ আছোঁ। আগত টিকেট কাউণ্টাৰ এটা আছে। যদি টিকেট কাউণ্টাৰ তাত ভিৰ আছে তেতিয়াহ'লে ভিতৰত নোসোমাওঁ, আৰু যদি ভিৰ নাই তেতিয়াহ'লে ভিতৰত সোমাই চাই আহিম। গতিকে দেখুৱাই আছোঁ। তো এইখিনি হৈছে লালকিল্লাৰ ভিউ, আৰু আগফালে গৈ আছোঁ বাৰু। সেইখিনি টিকেট কাউণ্টাৰ এটা আছে, আৰু ৰাইট চাইডে আছে গেটখন। গতিকে আগত গৈ লওঁ, তাত চাই লওঁ কিমান ভিৰ আছে কিমান ভিৰ নাই। তো দেখিবলৈ পালোঁ কাউণ্টাৰত বহুত ভিৰ লাগি আছে, সোমাব নোৱাৰি বুলি কোৱা নাই, মানে টিকেট কাটালৈকে মোটামুটি আধা ঘণ্টামান লাগিব। গতিকে মই গেটখন দেখাই দিছোঁ। এই লেফ্ট ছাইডৰ পৰা আহিলে আপোনালোকৰ এইখন গেট হয়, তো এইখন গেটেদি সোমাই ভিতৰত এণ্ট্ৰি কৰিব পাৰি। কিন্তু মই নাযাওঁ, বহুত ভিৰ লাগিব আৰু দেৰিও হ'ব, সময় বেছিও নাই। গতিকে এইটোৱে আছিলে লালকিল্লাৰ ভিউ। লালকিল্লাৰ পৰা ওলাই আহিলোঁ, আৰু আহি পেলাই আমি এতিয়া গৈ আছোঁ ভাই সাহেব আভি হাম কাজ যায়গে ৰাজঘাট। এতিয়া আমি যাম ৰাজঘাটলৈকে। গতিকে সকলোবোৰ দেখুৱাই আছোঁ। কিন্তু এটা কথা দেই, ইয়াতে গোটেইবোৰ ৰাস্তাতে গছ গছনি দেখিবলৈ মানে পূৰা মজা লাগে, ভাল লাগে কিবা এটা। যোনফালে যাওঁ সেইফালে ফুটপাতে হওক বা ডিভাইডাৰতে হওক, চবতে মানে প্ৰত্যেক ৰাস্তাত গছ গছনি থাকিবই। অকণমান দেখুৱাইছোঁ বাৰু, এইবোৰ দেখিছে, প্ৰত্যেক ৰাস্তাতে গছ গছনি, যোনফালে যাওঁ সেইফালে গছ। এতিয়া মই আছোঁ ৰাজঘাটত, আৰু ৰাজঘাট বুলিলে মহাত্মা গান্ধীৰ সমাধিক্ষেত্ৰ বুজায়। ইয়াতে মহাত্মা গান্ধীৰ সমাধিক্ষেত্ৰ এটা আছে, সেইটো দেখুৱাই আছোঁ। এতিয়া জাষ্ট সোমালোঁ, এইফালে যাব লাগে। কম পিছত মহাত্মা গান্ধীৰ সমাধিক্ষেত্ৰটো দেখুৱাই আছোঁ। এণ্ট্ৰি কৰিলোঁ, আৰু এণ্ট্ৰি কৰি আছে ৰাজঘাট গান্ধী সমাধি। গতিকে সোমাই লওঁ। এখন দেখিব মানে পাৰ্কৰ নিচিনাই, মানে অলমষ্ট পাৰ্কেই হয়। তলত ষ্ট্ৰেট এটা মানে সমাধিটো আছে তাতে মহাত্মা গান্ধী। তো মই তলেৰে যোৱা নাই, ওপৰেৰে আহিছোঁ। ওপৰে আহি তলত সেইটো দেখিছে, সেইটো হৈছে মহাত্মা গান্ধীৰ সমাধি। তাত সৰুকৈ এটুকুৰা জুই জ্বলি আছে, চাগে দেখিবলৈ পাইছে কি নাই মই গম নাপাওঁ, কিন্তু যিমান দূৰ সম্ভৱ মই দেখুৱাইছোঁ। তো এইটো হৈছে মহাত্মা গান্ধীৰ সমাধি, আৰু যাৰ নাম হৈছে ৰাজঘাট পৰিচিত। তো এইটো হৈছে এটা ৰাজঘাটৰ ভিউটো। আৰু সেইফালেও একেই ছেম পৰিৱেশ। এইফালে যেনেকুৱা গছ গছনি আছে ঘাঁহনিৰে ভৰা, তো সেইফালেও ছেম একেই পৰিৱেশ। ৰাজঘাটৰ পৰা ওলাই আহি এতিয়া আমি আহিছোঁ অক্ষৰধাম মন্দিৰলৈকে। এখন হৈছে গেট, কিন্তু ভিতৰত একো এলাও নাই। ইলেক্ট্ৰিক পাৰ্চ, মানে মোবাইল, লেপটপ, বেল একো নিব নোৱাৰে। গতিকে জাষ্ট চাই আহিব লাগিব, একো দেখুৱাব নোৱাৰিম মই তাৰ ভিতৰত কি আছে কি নাই। গতিকে আগত চাই লওঁ কি আছে, তাৰপিছত মই জনাই আছোঁ বাৰু কেনেকুৱা কি লাগে কি হয়। অক্ষৰধাম মন্দিৰৰ চেকিং দেখাই আছোঁ। ফাৰ্ষ্ট বনেট চেক, আৰু তাৰপিছত ডিগি চেক। গতিকে ইমান চেকিঙৰ মাজেৰে আমি অক্ষৰধাম মন্দিৰত যাব লাগিব। এইফালে পিছফালে ডিগি চেক কৰিলে, বডি চেক কৰিলে, চেকিং হৈ গ'ল। এতিয়া ভিতৰত যাই আছোঁ। তো অক্ষৰধাম মন্দিৰৰ পৰা ওলাই আহিলোঁ। আহি পেলাই জানিব পোৱা মতে এই মন্দিৰটো
বনাইছিলে স্বামী নাৰায়ণে, আৰু তেখেতৰ জন্ম হৈছিল গুজৰাটত। তো গুজৰাটত জন্ম হৈ তেখেতে ফাৰ্ষ্ট অক্ষৰধাম মন্দিৰ বনাইছিলে গুজৰাটতে, আৰু অসমৰ বহুত জেগাত মন্দিৰ বনাইছে, কিন্তু এই মন্দিৰটো কিমান নম্বৰ মই গম নাপাওঁ। আৰু এই মন্দিৰটো নিৰ্মাণ কৰিছিলে স্বামী নাৰায়ণে, এই মন্দিৰটো মানে বনাইছিলে। তাৰপৰা ওলাই আহিলোঁ, ভাল লাগিলে ভিতৰৰ সৌন্দৰ্য, মানে ভিতৰতো বহুতেই বেছি ধুনীয়া, আৰু একো নিব নোৱাৰি, পাৰ্চ চাৰ্চ সেইটো আগতেও কৈছোঁ, এতিয়াও একো নিব নোৱাৰি। বেল্ট নিব পাৰি, জাষ্ট তাত খুলি পেলাই চেকিং কৰিব লাগে, আকৌ চেকিং কৰিব, আকৌ পিন্ধিব লাগিব। গতিকে তাতকৈ মই একো নিয়া নাই, মোবাইল চোবাইল একো নিয়া নাই, গাড়ীত থৈ গৈছিলোঁ। এতিয়া ওলাই আহিলোঁ, আৰু যিখিনি গম পালোঁ সেইখিনি ক'লোঁ, আৰু বৰ বিশেষ গম পোৱা নাই। গতিকে ইয়াৰ পৰা ওলাই পেলাই আমি এতিয়া আকৌ আন এটা ঠাইলৈ গৈ আছোঁ। মই এতিয়া আছোঁ বৰ্তমান ল'টাছ টেম্পল চাবলগীয়া আহিছোঁ, আৰু ইমান লাম্বা লাইন, মানে য'ৰ পৰা লাইন দেখা পাইছে ধৰিছে, তাৰ পৰা মন্দিৰলৈকে 1 কিলোমিটাৰতকৈ বেছি আছে। মোৰ পিছফালে যিমানবোৰ লাইন আছে, তো তাৰ পৰা মই দেখুৱাইছোঁ এইফালে এইবোৰ লাইন 1 কিলোমিটাৰ গেটত মানে আছে দূৰ, তো তাৰ পৰা লাইন তাৰমানে, আৰু বহুত ৰ'দ দিছে। গতিকে চাবলৈ আহিলেতো লাইন ধৰিব লাগিব, গতিকে লাইনতে যাওঁ আৰু নে কি কৰোঁ। লাইনত 20 মিনিট ৰখিলোঁ, কিন্তু 20 মিনিটত অকল মানে 2 খোজ মানে আগুৱাব পাৰিছোঁ। আৰু বস্তু এটা কওঁ যে ভাবি চাওক, যদি এই ছাতি লৈ পেলাই যদি লাইন ধৰিব লগা হৈছে, তো ভাবি লওক যে ইণ্ডিয়া আৰু পাকিস্তানৰ মেটছত যেতিয়া টিকেট কাটিব আহে মানুহবিলাকে, ঠিক তেনেকুৱা এটা পৰিৱেশ হয়নে জানো? গুৱাহাটীৰ পৰা আহিছে আপুনি? আচ্ছা, এগৰাকী বাইদেউ লগ পালোঁ, অসমৰ পৰা আহিছে। অসমৰ ক'ৰ পৰা? আচ্ছা, সেইটো ধুবুৰীৰ পৰা আহিছে। এতিয়া ঘূৰিবৰ কাৰণে কি এনে চাব? আচ্ছা, অ'কে, আচ্ছা, বঢ়িয়া, বঢ়িয়া। তো বাইদেউ লগ পাই ভাল লাগিলে, লগ পাম বাৰু, ঠিক আছে। তো 10 মিনিট যদি মানে অকণমান খোজ কাঢ়িব পাৰিছোঁ, গতিকে ল'টাছ টেম্পল নাচাওঁ, ইয়াতে ল'টাছ টেম্পল বাই দিওঁ। আমাৰ যিটো নেক্সট ডেষ্টিনেশ্যন মই সেইটো চাম বুলি ভাবিছোঁ। কাৰণ কিয় ইমান লম্বা লাইন নাই বোলো, 1 ঘণ্টাৰ ওপৰত যাব, কাৰণ কিয় 1 কিলোমিটাৰ বহুত বাকী আছে, বহুত শ্ল' যায় আছে লাইনটো। গতিকে ল'টাছ টেম্পল বাই নাচাওঁ, নেক্সট যেতিয়া আহিম তেতিয়া চাম। গতিকে নেক্সট ডেষ্টিনেশ্যনলৈ আগবাঢ়িছোঁ। তো আহি পালোঁ কুটুব মিনাৰ। সঁচাকৈ ক'ব গ'লে তাত যেনেকুৱা লাইন আছে, ইয়াতো 6-7টা লাইন দেখিবলৈ পাইছে পিছফালে, বহুত লাইন, 7টা লাইন, কিন্তু তথাপি বহুত লম্বা লাইন হৈছে। 10 মিনিটে হ'ল আহি পোৱা, লাইন ধৰা নাই, ধৰোঁ। অনলাইন টিকেট কাটিব চেষ্টা কৰিছিলোঁ, যদিও কাটিব নোৱাৰিলোঁ, মানে ফেইল মাৰি আছে। হয়তো চাগে বহুতে চেষ্টা কৰিছে অনলাইন টিকেট কাটিবৰ কাৰণে। তো যি নহওক, সোমাব লাগিব, কাটিব লাগিব। গতিকে চাওক, লাইন ধৰি চাওঁ, আৰু কিমান সময় লাগে। ভিতৰত সোমামেই আৰু যেনেকৈ লাইন ধৰি পেলাই ভিতৰত সোমাবই লাগিব। গতিকে টিকেটটো কাটি ল'ব বাৰু। তো ফাইনেলি আধা ঘণ্টা মূৰত টিকেট, আৰু ভিতৰত মই কুটুব মিনাৰৰ ভিতৰত এতিয়া আহিছোঁ। আৰু চবেই জানে কুটুব মিনাৰ কোনে বনাইছিলে, কুতুবুদ্দিনে বনাইছিলে বুলি শুনিছোঁ। 1199 চনৰ পৰা 5 বছৰ নেকি ভিতৰত সম্পূৰ্ণ কৰা বুলি মানে হিষ্ট্ৰী গম পাইছোঁ, আৰু ইমান বিশেষ গম পোৱা নাই। গতিকে অলপ ঘূৰি লওঁ, ভিতৰতো ঘূৰি লওঁ, চাৰিওফালে ঘূৰি লওঁ, কি আছে সকলোবোৰ দেখুৱাই আছোঁ। গতিকে সকলোবোৰ চাই থাকিব দেই।
পিছফালে গৈছোঁ, পিছফালে কি আছে তাকে দেখুৱাই আছোঁ বাৰু, আহি থাকক। কুটুব মিনাৰৰ পৰা ওলালোঁ, ওলাই পেলাই আকৌ এবাৰ কুটুব মিনাৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ। এতিয়া আহি পালোঁ সৰজনী মাৰ্কেট। তো ভাবিলোঁ ঘৰৰ কাৰণে কিবা কিবি লৈ লওঁ, অলপ বজাৰ কৰি লওঁ, কৰি কিনি ল'ম। ফাৰ্ষ্ট একযোৰ জোতা চাইছোঁ দেউতাৰ কাৰণে, সেইযোৰ লৈ লওঁ আগতে। দেখাইছোঁ বাৰু এইযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন বাৰু জোতাযোৰ। বাকী এইযোৰ লৈ লওঁ, আৰু কি কি লওঁ সকলোবোৰ দেখুৱাইছোঁ বাৰু। কাণত এখন বেগ লৈছোঁ, মানে এখন বেগ কিনিলোঁ আৰু বজাৰৰ ফালে আগবাঢ়িছোঁ। কিন্তু বহুত ভিৰ হৈছে দেখিবলৈ পাইছে। বহুতেই ভিৰ, যিহেতু বজাৰ কৰিমেই, কিহতনো লৈ পলিথিনবিলাক, গতিকে এখন বজাৰ বেগ এখন কিনি পেলাই একেবাৰে বজাৰ কৰিম বুলি আগবাঢ়িছোঁ আৰু দেখুৱাই আছোঁ আৰু কি লৈ আছোঁ। বাপৰে বহুত বজাৰ কৰিলোঁ, কান্ধৰ বজাৰ হাতত ল'ব লগা হৈছে, হাত পূৰা বিষাই গৈছে, ইমানে বজাৰ কৰিলোঁ সকলোৰে কাৰণে। তো এতিয়া গৈ আছোঁ ৰুমলৈকে। যিমান বজাৰ কৰিছোঁ ইমান দেখাব নোৱাৰিলোঁ, মানে বহুত ভিৰ, একোৱে মানে ইমান ভিৰ, মানে মানুহৰ মাজত দাম মতে ভালকৈ খেলিব নোৱাৰি। যি নহওক বস্তুবোৰ কিছুমান ল'লোঁ আৰু এতিয়া গৈ আছোঁ ৰুমত। আৰু সন্ধিয়া ওলাই আহিম আকৌ কিবা এটা খাবলৈকে, গতিকে দেখুৱাই আছোঁ। আৰু তো ফাইনেলি ৰুম আহি পালোঁ, মানে হোটেল পালোঁ, আৰু সঁচাকৈ বহুত বেছি ভাল লাগিল ডেইলি ঘূৰি পেলাই। আজি ভিডিঅ'টো এইখিনিয়ে আছিলে, আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্ট কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। গতিকে আজিলৈ এৰিছোঁ, অহাকালি গুৱাহাটীত লগ পাম, তাৰেই কামনাৰে শুভৰাত্ৰি, গুড নাইট।